নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল প্ৰতিভা বিকাশ অসমলৈকে। আজি আপোনালোকৰ বাবে আগবঢ়াই দিব বিচাৰিছো যোৰহাট জিলাৰ তিতাবৰৰ পৰিস্মিতা বৰাৰ কণ্ঠ এটি সুন্দৰ কবিতা আবৃত্তি। গতিকে পলম নকৰি তেখেতে পৰিৱেশন কৰা কবিতাটো আমি উপভোগ কৰোঁ। কবিতাৰ শিৰোনাম কিন্নৰ। কবি আমিৰ হুছেইন আহমেদ। সৃষ্টিকৰ্তা অপূৰ্ব সৃষ্টিৰ মহান কাৰিকৰ, তেওঁৱেই হ'ল মহান ঈশ্বৰ। তেওঁৰেই এক সৃষ্টিৰ ব্যতিক্ৰম তৃতীয় লিংগৰ কিন্নৰ। হিজৰা খুঞ্জা উভয় লিংগী, ভিন্ন নাম একেই অৰ্থ। পৰজীৱী পৰনিৰ্ভৰশীল, উপাৰ্জনৰো নাই সামৰ্থ্য। পৰিধানত নাৰীৰ শালীন সাজ, আলংকাৰিক বেশেৰে বিভূষিত। সংসাৰ বহিৰ্ভূত নাই সমাজ, অনাদৃত অৱহেলিত উপেক্ষিত। ভিক্ষাবৃত্তি হয়গৈ সহজাত প্ৰবৃত্তি, প্ৰাপ্তি অপ্ৰাপ্তি নকৰে লাজ। প্ৰথম নহয়, দ্বিতীয় নহয়, তৃতীয় শ্ৰেণীৰ নাগৰিক। ইও এক সামাজিক ব্যাধি, অভাগা কপালৰ প্ৰতীক। গৰ্ভ সঞ্চয়ৰ সাযত্নত উদয়, তথ্য আছে বিজ্ঞান ভিত্তিক। বিধাতাৰ বিধি নহয় উলংঘন, নৰৰ অক্ষমতাত লিংগ পৰিৱৰ্তন। সৃষ্টিত যদি খুঁত ৰৈ যায়, কোনে খন্দাব এই ম্যাদী ব্যাধি? ভুক্তভোগীয়ে বয় অবাঞ্ছিত বোজা, আজীৱন আমৰণ নিৰৱধি। ধন্যবাদ।